শিৱসাগৰৰ হাঁহচৰাত মহিলা সমাৰোহ 2021 অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আৰু শিৱসাগৰ জিলাৰ প্ৰশাসনৰ লগতে শিৱসাগৰ জিলা পৰিষদৰ সহযোগত হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মহিলা সমাৰোহ অনুষ্ঠিত কৰা হয়। অসম চৰকাৰে মহিলা সবলীকৰণৰ দিশে আগবাঢ়ি যাবলৈ মহিলা হিতাধিকাৰীসকলক জীৱিকা সখী এক্সপ্ৰেছ খ্যাত স্কুটি প্ৰদান কৰিব। উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে বিত্ত স্বাস্থ্য শিক্ষা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ৰাজহ দুৰ্যোগ ব্যৱস্থাপনা আৰু লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী যোগেন মোহন, যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, থাৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰা আৰু সমাজকৰ্মী ভৱেন মোহন। মহিলাসকলক জীৱন জীৱিকাৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবে মহিলা আত্মসহায়ক গোটসমূহৰ হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে প্ৰদান কৰিব জীৱিকা সখী এক্সপ্ৰেছ। হেমন্ত ৰাজখোৱা ডাঙৰীয়া, বিশিষ্ট সমাজকৰ্মী ভৱেন্দ্ৰনাথ মোহন ডাঙৰীয়া, আমাৰ বিজু গীতামণি বৰগোহাঁই ডাঙৰীয়ানী, ইয়াত উপস্থিত থকা ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম অফিচাৰ সুৰজ গগৈ ডাঙৰীয়াকে প্ৰমুখ্য কৰি আমাৰ ব্লকৰ BPM-সকল, জীৱিকা সখীসকল, আত্মসহায়ক গোটৰ সন্মানীয় সদস্যসকল আৰু বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হোৱা আমাৰ অতি শ্ৰদ্ধাৰ সন্মানীয় ৰাইজসকল, সাংবাদিকসকল আৰু বন্ধু বান্ধৱীসকল, মই আপোনালোক সকলোলৈকে আন্তৰিক শ্ৰদ্ধা নিবেদিছো। আজিৰ দিনটো অবিভক্ত শিৱসাগৰ জিলা, শিৱসাগৰ আৰু চৰাইদেউ দুয়োখন জিলাৰ আজি মহিলাসকলৰ কাৰণে আমি উৎসৰ্গা কৰিছোঁ। কাৰণ শিৱসাগৰ জিলাত মহিলা সমাৰোহ হৈছে আৰু 3টা বজাত চৰাইদেউ জিলাতো মহিলা সমাৰোহ অনুষ্ঠিত হ'ব। আৰু এই মহিলা সমাৰোহৰ জৰিয়তে অসম চৰকাৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত কনকলতা মহিলা সবলীকৰণ আঁচনিৰ জৰিয়তে 2011 চনৰ পৰা মহিলাসকলক সবলীকৰণ কৰিবৰ কাৰণে অৰ্থনৈতিকভাৱে মহিলাসকলক আগবঢ়াই লৈ যাবৰ কাৰণে গাঁৱে গাঁৱে গোটসমূহলৈ গৈছোঁ, কষ্টৰে ফিল্ডত ঘূৰি পকি আমি বহুতখিনি আমাৰ অন্ততঃ আজি অন্ত পৰিছে বুলি ভাবিছোঁ। কাৰণ আমি স্কুটিয়ে গৈ তেওঁলোকৰ আমাৰ গোটৰ মহিলাসকলৰ যিখিনি সমস্যা আছে দূৰ কৰিব পাৰিম বুলি ভাবি আমি চৰকাৰক নথৈ আনন্দিত হৈছোঁ। আমাৰ ফালৰ পৰা আমি সদৌ অসম আমাৰ জীৱিকা ফালৰ পৰা আমি আমাৰ চৰকাৰখনক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ কনকলতা মহিলা সবলীকৰণ আঁচনিৰ জৰিয়তে মহিলা গোটবিলাকক যি পঞ্চায়তৰ কাৰণে ব্যৱস্থা কৰা হৈছে আৰু আজি সেই প্ৰায় 1600 গোটে আজি তেনেধৰণে 50,000 টকা পাবৰ কাৰণে আমি বিচাৰিছিলোঁ যে আমি মহিলাসকলক সবলীকৰণ কৰিব লাগে, অৰ্থনৈতিকভাৱে মহিলাসকল যাতে স্বাৱলম্বী হ'ব পাৰে, উন্নয়নৰ দিশত যাতে আগবাঢ়ি যাব পাৰে, তেনেধৰণৰ ব্যৱস্থা আমি কৰিবলৈ গৈ আছিলোঁ। আৰু সেইকাৰণে আজি যি 50,000 টকা পাব পূৰ্বে আৰু এই 5টা আমাৰ যিবিলাক ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগে, ক্ৰাইটেৰিয়া ফুলফিল কৰাৰ পিছত তেওঁলোকে পাবলৈ সক্ষম হৈছে আৰু ভৱিষ্যতে যিবিলাক ৰৈ গৈছে সেইবিলাকো পাব। তেওঁলোকৰ যিখিনি ক্ৰাইটেৰিয়া ফুলফিল কৰিব তেওঁলোকো পাবৰ কাৰণে সক্ষম হ'ব। মোৰ দৃঢ় বিশ্বাস যে মহিলাসকল এই ক্ষেত্ৰত স্বাৱলম্বী হ'বৰ কাৰণে ভৱিষ্যতে আগবাঢ়ি যাব পাৰিব।
আজি কিমান মহিলাই আজি স্কুটি পাইছে আৰু আমাৰ জীৱিকা শক্তি আমাৰ যিসকল আছে প্ৰায় 100 ওপৰত আজি আমি জীৱিকা শক্তিক আমাৰ স্কুটি প্ৰদান কৰিবৰ কাৰণে সিদ্ধান্ত আমি লৈছিলোঁ তেওঁলোকে স্কুটিখিনি পাবৰ কাৰণে সক্ষম হ'ব এতিয়া কাম কাজ কৰিবৰ কাৰণে দ্ৰুতগতিত তেওঁলোকে আগবাঢ়ি যাবৰ কাৰণে 21 শতিকাত তেনেদৰে খৰতকীয়াভাৱে কাম কৰিবৰ কাৰণে এইখিনি প্ৰয়োজনীয়তা আছে সেইকাৰণে তেওঁলোকক আমি সকলোকে আজি হাত চাপৰি সকলোকে আদৰ সন্মান জনাবৰ কাৰণে মই সকলো আত্মসহায়ক গোটৰ সদস্যক অনুৰোধ জনাইছোঁ জীৱিকা শক্তিটো বেলেগ ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত হৈছে আমাৰ ৰাজ্যসভাৰ শিৱসাগৰৰ পৰা ডৰথি চেতিয়া ডিমৌ নিউজ 24/7